আসাম পুলিচ এবিবি কনষ্টেবলৰ ৰিটেন এক্সাম যেহেতু যোৱাকালি হৈ গৈছে এতিয়া বহুতো ক্যান্ডিডেটে কৈছে যে পেপাৰখন বহুত বেছি টাফ আহিছে আৰু যিখন সিলেবাস আছিল সেই সিলেবাসৰ মতেও কোৱেশ্চন বিলাক অহা নাই এতিয়া যদি মই কাটঅফৰ কথা ক'বলৈ যাওঁ কাটঅফৰ কথা ক'বলৈ গ'লে আপোনালোকে সকলোৱে দেখিছে ফিজিক্যাল এফিচিয়েন্সি টেষ্টৰ যিখন কাটঅফ আছিল এক আচৰিত ধৰণৰ কাটঅফ বহুত বেছি হাই আছিল ঠিক তেনেদৰে এতিয়া এই ৰিটেন এক্সামৰ কাটঅফো কম না যায় বহুত বেছি কাটঅফ যাব আপোনালোকে চাব যেতিয়া লিষ্ট আহিব এনসাৰ কি যেতিয়া আহিব আপোনালোকে চাব বহুত বেছি কাটঅফ যাব এতিয়া মই যদি কওঁ এক্সাম দিবলৈ ৰিটেন এক্সাম দিবলৈ 25000 ক্যান্ডিডেট কমেও মাতিছিলে 1:5 মাতিছিলে এতিয়া ভাইভা টেষ্ট দিবলৈ মাতিব 1:2 25000 ক্যান্ডিডেটৰ এতিয়া ৰিটেন এক্সাম দিয়াৰ পাছত যাব ভাইভা টেষ্টৰ কাৰণে 10000 ক্যান্ডিডেট সো আপোনালোকৰ কাটঅফ বহুত বেছি যাব এবাৰ আপোনালোকে নিশ্চয় মন কৰিব বহুত বেছি কাটঅফ যাব কম না যায় নমস্কাৰ বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছো মোৰ ডিফেন্স মাইন ইউটিউব চেনেলটোলৈ আজি আপোনালোকলৈ লৈ আহিছো মই অন্য এটা বিশেষ ভিডিঅ' আসাম পুলিচ এবিইউবি কনষ্টেবলৰ ৰিটেন এক্সাম যেহেতু যোৱাকালি 6 এপ্ৰিল 2025 তাৰিখে সম্পন্ন হৈছে এতিয়া সকলোৰে মনত এটাই প্ৰশ্ন যে কাটঅফ কিমান যাব পাৰে এতিয়া যদি কাটঅফৰ কথা আপোনালোকক ক'বলৈ যাওঁ কাটঅফৰ কথা কোনেও সঠিককৈ ক'ব নোৱাৰে ময়ো ক'ব নোৱাৰো বা বেলেগেও ক'ব নোৱাৰে কাটঅফ কমও যাব পাৰে বেছিও যাব পাৰে বা যিমান ভাবিতেছে আপোনালোকে তাতকে বেছিও যাবগে পাৰে একেবাৰে কমও যাব পাৰে কোনেও সঠিককৈ ক'ব নোৱাৰে এতিয়া ডিস্ট্ৰিক্ট ওয়াইজ আৰু ক্যাটাগৰী ওয়াইজ সকলোবিলাক কাটঅফখিনি বেলেগ বেলেগ যাব পাৰে এতিয়া ডিস্ট্ৰিক্টৰ কথা ক'বলৈ যদি যাওঁ ডিস্ট্ৰিক্টত যিবিলাক ডিস্ট্ৰিক্টত বেছি পোষ্ট আছে য'ত পোষ্ট আছে তাত অলপ কাটঅফ কম যাব আৰু য'ত বেছি আছে পোষ্ট মানে কম আছে তাত অলপ কাটঅফ বেছি যাব পাৰে বা কমও যাব পাৰে কোনো সঠিক ইয়াত কাটঅফৰ কথা ক'বলৈ গ'লে কোনো সঠিককৈ ক'ব নোৱাৰি তাৰ পাছতে আপোনালোকে এতিয়া চাব আমাৰ যিটো ৰিটেন এক্সাম হৈছিলে এই ৰিটেন এক্সামত আপোনালোকৰ টোটাল কোৱেশ্চন আছিল 100টা কোৱেশ্চন সেই 100টা কোৱেশ্চনৰ ভিতৰত আপোনালোক প্ৰতিটো কোৱেশ্চনত আধা নম্বৰ কৈ আছিল আৰু 50 নম্বৰ হৈছিল আৰু আপোনালোকৰ 50 নম্বৰ যেটো হৈছিল আৰু তাত আপোনালোকৰ কোনো ধৰণৰ নেগেটিভ মাৰ্ক নাছিলে এতিয়া মই যদি কাটঅফৰ কথা ক'বলৈ গ'লে কাটঅফৰ কথাটো সঠিককৈ ক'ব নোৱাৰে আপোনালোক কাটঅফৰ কথা যদি মই ক'বলৈ যাওঁ মোৰ ধাৰণা মতে আপোনালোকক মই যেটো কৈছো আপোনালোকে ভালদৰে শুনি লওক বুজক এবাৰ যে য'ত 100টা কোৱেশ্চন আছিল সেই 100টা কোৱেশ্চনৰ ভিতৰত যদি ধৰি লৈছো 80টা কোৱেশ্চন ইজি আছিল আৰু 20টা কোৱেশ্চন টাফ আছিল বহুতেটো কৈছে টাফটি কোৱেশ্চন বিলাক আহিছে কিছুমানে কৈছে ইজি আছে এটা মই তথাপিও ধাৰণা মতে আপোনালোকক কৈছো বুজাবলৈ 80টা কোৱেশ্চন যেনিবা ইজি আছিল আৰু 20টা টাফ আছিল সেই 80টা কোৱেশ্চনটো 100ৰ 100% 80টা কোৱেশ্চন কৰি থৈ আহিব তাৰ পাছত 20টা কোৱেশ্চন যিবিলাক টাফ আছিল সেই টাফ কোৱেশ্চন কেইটা কিছুমানে টাচ কৰিব আৰু কিছুমানে যিবিলাকে পৰা নাই নকৰে এতিয়া 80টা কোৱেশ্চনৰ যিটা মানে কৰি থৈ আহিছিল 100% আৰু 20টা যিসকলে টাচ কৰি থৈছিল যিসকলে টাচ কৰি থৈছিল সেই তেওঁলোকৰ মাজতে কাটঅফখিনি নিৰ্ভৰ কৰিব চাব কাৰণ যিসকলে টাফ কোৱেশ্চন কিনি টাচ কৰি থৈ আহিছিল কোনোবাই 10টা 15টা বা 7টা 5টা যেটা কৰি থৈ আহিছে আৰু ইয়াত কোনো ধৰণৰ নেগেটিভ মাৰ্ক যদি শুদ্ধ নেগেটিভ মাৰ্ক নাই যদি শুদ্ধ হৈ যাব আৰু তেওঁলোকৰ নাম্বাৰটো পাবই যদি শুদ্ধ হৈ যায় তেতিয়া ইজি কোৱেশ্চনখিনি আছিল 80টা যদি কৰি থৈ আহিছিল শুদ্ধ হৈ যায় বা তা শুদ্ধ হৈ যায় আৰু ইয়াৰটো টাচ কৰি থৈ আহিছে তেতিয়া তেওঁলোকৰটো পাবই নম্বৰ বেছিকৈ পাবই আপুনি ইজি কিটা কৰি থৈছে তেওটো টাফ যিটা কোৱেশ্চন আছিল হেগিটাও কৰি থৈছে আহিছে টাফ কোৱেশ্চন আহিছে বহুত টাফ কোৱেশ্চন আহিছে কিছুমান নজনা মানে নুহুনা কোৱেশ্চন এনে ধৰণৰ আগতে মই জনা নাছিলো তেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে তেওঁলোকে হেবিলাক যদি পাৰিছে কিছুমানেটো পাৰে কাৰণ আৰু এটো এপিএসসি লেভেলৰ কোৱেশ্চন এটো কনষ্টেবল লেভেলৰ পৰীক্ষা নিচিনা দৰে লগাই নাই ইমান মানে টাফ কোৱেশ্চনৰ লগতে আহিছে এতিয়া যিবিলাকে কৰি থৈছে তেওঁলোকৰ কাৰণে এটো মানে চাকৰি পাত কোনো ধৰণৰ যিবিলাক ভাইভাৰ টেষ্টৰ কাৰণে মাতিব কোনো প্ৰবলেম নহব মোৰ মতে কোনো ধৰণৰ ইয়াত প্ৰবলেম নহব কাৰণ তেওঁলোকে টাফ কোৱেশ্চন কেটা টাচ কৰি থৈছে আৰু যিবিলাকে পৰা নাই তেওঁলোকেটো টাচ কৰাই নাই আৰু এটা কথা মন কৰিব কিছুমানে ফিজিক্যালৰ ক্ষেত্ৰত বহুত ভাল কিন্তু ৰানিংৰ কি ৰিটেনৰ ক্ষেত্ৰত পঢ়াৰ ক্ষেত্ৰত ভাল নহয় আৰু কিছুমান ক্যান্ডিডেট আছে ৰানিংৰ মানে ফিজিক্যালৰ ক্ষেত্ৰতো ভাল আৰু পঢ়াৰ ক্ষেত্ৰতো ভাল তেওঁলোকৰ কাৰণে বহুত বেছি সুবিধা হ'ব কাৰণ তেওঁলোকে দুইটা ক্ষেত্ৰত যদি ভাল হয় তেওঁলোকে ৰিটেনতো ভাল নম্বৰ আনিব আৰু তেওঁলোকৰ ভাইভাৰ ক্ষেত্ৰতো নাম আহিব কাটঅফ তেওঁলোকৰ ভাল আহিব নম্বৰ ক্ষেত্ৰত তেওঁলোকৰ কোনো প্ৰবলেম নহব আৰু এইবাৰ আপোনালোকে সকলোৱে দেখি আছে যে প্ৰতিটো এক্সামে বহুত কম্পিটিশন হাই লেভেলৰ হৈছে মানে বহুত বেছি এপিএসসি লেভেলৰ টাইপৰ হৈছে আপোনালোকে নিজেই দেখিছে প্ৰতিটো এক্সামে এডিআৰি পাৰ হওক আসাম পুলিচৰ প্ৰতিটো এক্সামে বহুত হাই লেভেলৰ কম্পিটিশন হৈছে এতিয়া আপোনালোকে এটা কথা মন কৰিব আপোনালোকে চাব যেটো আপোনালোকৰ
ফিজিকেল কাট অফ আৰু আপোনালোকৰ ৰিটেনৰ কাট অফ তাৰ ওপৰত নিৰ্ভৰ কৰিহে আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট আহিব তো আপোনালোকৰ ইয়াত কোনো ভাইবাৰ যিটো 5 নম্বৰ আহিব ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ কাট অফ নিৰ্ভৰ নকৰে আপোনালোকে ইয়াক ইমান মন নকৰিব কাৰণ ভাইবাৰ যিসকলে ভালদৰে পঢ়ি যাব ভালদৰে কৰিব তাত আপোনালোকৰ যিসকলেতো পাৰিবই আৰু যিসকলে মানে নোৱাৰিলেও কমেও 2 নম্বৰ 3 নম্বৰ তেওঁলোকেতো ভাইবাত পাবই যিসকলে ভাল তেওঁলোকেতো পাবই যিসকলে কাৰণ ৰিটাৰ্ণতো ভাল কৰি উঠাইছে তেওঁলোকৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰব্লেম নহ'ব চ' আপোনালোকে কাট অফৰ কথা ইমান সঠিককৈ ইমান গাত নল'ব ইমান সঠিককৈ কোনেও ক'ব নোৱাৰে যদি আপোনালোকে ভালদৰে এনালাইচিছ কৰে তেতিয়া আপোনালোকে নিজেই গম পাব পেপাৰখনো যদি ভালদৰে চাই কোনে কিমান নম্বৰ কৰি থৈছে নিজে পাব আপোনালোকে যিটো নম্বৰ পাইছে সেইটো এটা ভাল আপোনালোকৰ ইম্পৰ্টেণ্ট মানে তাত ইম্পৰ্টেণ্ট দিব আপুনি কিমান নম্বৰ পাইছে ফিজিকেলত কিমান পাইছিলে তাত আপোনালোকে ভালদৰে এবাৰ মিলাই চাব ভালদৰে এনালাইচিছ কৰিব বন্ধু বান্ধৱীসকল ভিডিঅ'টি আজি ইমানেই ভিডিঅ'টি যদি ভাল লাগে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি মোৰ চেনেললৈ নতুনকৈ আহিছে মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব চ' বন্ধু বান্ধৱীসকল আজিলৈ ইমানেই জয় হিন্দ জয় ভাৰত বন্দে মাতৰম